জিকে আসামলৈ সকলোকে স্বাগতম জনাই আজি আমি পুনৰ পৰিৱেশ বিজ্ঞানৰ নিয়মাৱলীত প্ৰকাশ পোৱা শিক্ষকৰ যোগ্যতা পৰীক্ষা আৰু সম্ভাৱ্য কিছু প্ৰশ্ন নামৰ টপিকটোৰ পৰা আলোচনা কৰিম। ইয়াৰ আগতে তিনিটা খণ্ড আপলোড কৰা হৈছে পৰিৱেশ বিজ্ঞানৰ, যদি চোৱা নাই ডিসক্ৰিপশ্যনত লিংক দিয়া হৈছে, তাত গৈ চাব পাৰে। এই প্ৰশ্নকেইটি বিভিন্ন ধৰণৰ গ্ৰন্থ আৰু ইণ্টাৰনেটৰ সহায় লৈ যুগুত কৰা হৈছে। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো লোৱা হৈছে পানীৰ অণুজীৱ ধ্বংস কৰা পদ্ধতিটিক কোৱা হয়, আৰু ইয়াৰ উত্তৰ হ'ল নিৰ্বীজীকৰণ। পানীৰ নিৰ্বীজীকৰণ বুলি কোৱা হয়। ২ নম্বৰ প্ৰশ্ন, দেহৰ বিভিন্ন অংগৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰা কোষবিধৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ল স্নায়ু কোষ। ৩ নম্বৰ প্ৰশ্ন, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমজন অসমীয়া বীৰ কোন? আৰু ইয়াৰ উত্তৰ হ'ল গমধৰ কোঁৱৰ। 1826 চনত যেতিয়া ইয়াণ্ডাবু সন্ধি হয়, তাৰ পিছত অসমখন সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনত যায়, তেতিয়া প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিৰোধিতা কৰিছিল গমধৰ কোঁৱৰে, আৰু তেওঁ আছিল আহোম বংশৰ বংশধৰ। ৪ নম্বৰ, কোষকেন্দ্ৰ আৰু কোষবেৰ মাজৰ জেলি সদৃশ পদাৰ্থবিধ কি? আৰু ইয়াৰ উত্তৰ হ'ল প্ৰ'ট'প্লাজম। ৫ নম্বৰ প্ৰশ্ন, ব্লিজাৰ্ড এবিধ কি? আৰু ব্লিজাৰ্ড হ'ল বৰফৰ ধুমুহা, আৰু এই ধুমুহা শীতকালত হয় এণ্টাৰ্কটিকা আৰু যিবিলাক ঠাইত ওখ ওখ পৰ্বত আছে সেই অঞ্চলবিলাকত বৰফৰ ধুমুহা হয়। প্ৰতি 56 কিলোমিটাৰ বেগত এই ধুমুহা বয়, আৰু 3 ঘণ্টা বা তাতকৈ অধিক এই ধুমুহা বলি থাকে। মনত ৰাখিব। ৬ নম্বৰ, ভাৰতীয় সংবিধান গৃহীত হৈছিল কোন চনত? আৰু ইয়াৰ উত্তৰ হ'ল 1949 চনৰ 26 নৱেম্বৰত। ভাৰতীয় সংবিধানখন 1948 চনত 1 জানুৱাৰীতে খচৰাখন প্ৰকাশ হৈছিলে, আৰু 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ কৰিছিলে। আৰু এই সংবিধানখন তৈয়াৰ কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিলে, আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল। ৭ নম্বৰ, কোনবিধ ৰোগ পৰজীৱীৰ সংক্ৰমণৰ পৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ল মেলেৰিয়া। মেলেৰিয়া ক'ৰ পৰা হয়? প্লাজমডিয়ামৰ পৰা। প্লাজমডিয়াম পাৰাডাইছৰ পৰা মেলেৰিয়া হয়। ৮ নম্বৰ, অবায়বিক বেক্টেৰিয়াই কি কৰে? আৰু ইয়াৰ উত্তৰ হ'ল অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থৰ বিয়োজন ঘটায়। ৯ নম্বৰ, কিমান শতাংশ স্থলভাগ অৰণ্যই অধিকাৰ কৰিলে পৰিৱেশ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য অব্যাহত থাকিব? আৰু ইয়াৰ উত্তৰ হ'ল 33%। যদি মুঠ স্থলভাগৰ 33% মাটি অৰণ্যই আগুৰি থাকে, তেতিয়াহ'লে পৰিৱেশৰ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য অব্যাহত থাকিব। ১০ নম্বৰ, এৰ'ছল কি? ইয়াৰ উত্তৰ হ'ল বায়ুত ওপঙি থকা গোটা আৰু জলীয় পদাৰ্থৰ ক্ষুদ্ৰ কণিকাক এৰ'ছল বুলি কোৱা হয়। আৰু এই এৰ'ছল কিছুমান প্ৰাকৃতিক কাৰণত হয়, আৰু কিছুমান ঔদ্যোগিক প্ৰদূষণৰ ফলত হয়। আৰু এই এৰ'ছলবিলাকে কি কৰে? সূৰ্যৰ পোহৰ পৃথিৱীত সম্পূৰ্ণকৈ পৰিব নিদিয়ে, আৰু সেই পোহৰবিলাক পুনৰ বিশ্বব্ৰহ্মাণ্ডলৈ ঘূৰাই পঠায়। ১১ নম্বৰ হ'ল ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ নতুন নাম কি? আৰু ইয়াৰ উত্তৰ হ'ল সাক্ষৰ ভাৰত মিছন। ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন কেতিয়া হৈছিলে? 1978 চনৰ পৰা আৰম্ভ হৈছিলে, আৰু সাক্ষৰ ভাৰত মিছন 2009 চনৰ পৰা আৰম্ভ হৈছে। ১২ নম্বৰ প্ৰশ্ন, বায়ুত প্ৰলম্বিত কণাৰ সহনযোগ্য পৰিমাণ কিমান? আৰু ইয়াৰ উত্তৰ হ'ল প্ৰতি ঘনমিটাৰত 100 মাইক্ৰগ্ৰাম। আৰু যদি ইয়াতকৈ বেছি হয়, তেতিয়াহ'লে বায়ু প্ৰদূষণ হয়। ফ্ৰেণ্ডছ, এইখিনি আছিলে আজিৰ প্ৰশ্নকেইটি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে নিশ্চয় লাইক কৰিব, আৰু যদি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আনিব লাগে তেতিয়াহ'লে কমেণ্টত জনাব কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে ভাল পায়।
আৰু যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।